নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ আজি নতুন এটা ভিডিঅ'। আজিৰ ভিডিঅ'টো হৈছে লাচিত বৰফুকনৰ জীৱনী সম্পৰ্কে। বলক আৰু পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। লাচিত বৰফুকন হৈছে সেইগৰাকী চিৰনমস্য মহাযোদ্ধা যাৰ বীৰত্বৰ কাহিনী যুগ যুগ ধৰি অসমবাসীৰ জাতীয় চেতনাক জাগ্ৰত কৰি আহিছে। যি সময়ত অসম দেশ তথা অসমীয়া জাতিৰ ভৱিষ্যত মোগলৰ হাতলৈ যোৱাৰ উপক্ৰম হৈছিল, ঠিক সেই সময়তে বীৰ লাচিত বৰফুকনে নিজৰ শিৰ পাতি আই মাতৃক ৰক্ষা কৰিছিল। এতিয়া হ'ল লাচিত বৰফুকনৰ জন্ম সম্পৰ্কে। মহাবীৰ লাচিত বৰফুকনৰ জন্ম চন আৰু স্থান সম্পৰ্কে প্ৰকাশিত বুৰঞ্জীবোৰত সঠিকভাৱে উল্লেখ নাথাকিলেও তেওঁৰ জন্ম 24 নৱেম্বৰ 1622 খ্ৰীষ্টাব্দত আহোমৰ ৰাজধানী গড়গাঁৱৰ ওচৰে পাজৰে হৈছিল বুলি জনা যায়। তেওঁৰ পিতৃৰ নাম আছিল মোমাই তামুলী বৰবৰুৱা আৰু তেওঁ আছিল আহোম ৰাজ্যৰ প্ৰথমজন বৰবৰুৱা আৰু পাইক প্ৰথাৰ প্ৰৱৰ্তক। লাচিত বৰফুকন আছিল লুখুৰাখন ফৈদৰ লাংফিমা বংশৰ লোক। এতিয়া আহোঁ লাচিত বৰফুকনৰ শিক্ষা জীৱনলৈ। পিতৃ মোমাই তামুলী বৰবৰুৱাৰ গড়গাঁৱত থকা ঘৰৰ চৰাৰ দৈনন্দিন কাৰ্যাৱলী, ঘৰুৱা শিক্ষক তথা পিতৃৰ ৰাজকাৰ্যাৱলীক ব্যক্তিগতভাৱে নিৰীক্ষণ কৰিয়েই লাচিতে সেই সময়ৰ প্ৰয়োজনীয় বহুমুখী শিক্ষা লাভ কৰিছিল। লাচিত বৰফুকন সৰুৰে পৰা অতি নিৰ্ভীক, সৎ আৰু স্পষ্টবাদী আছিল। আহোম ৰাজ্যৰ প্ৰধান সেনাপতিৰ পদত অধিষ্ঠিত হোৱাৰ পূৰ্বে তেওঁ ৰাজমন্ত্ৰী ডাঙৰীয়াৰ হাজতি ধৰা তামুলী পদত নিযুক্তি হৈ আছিল আৰু এই পদটোত অধিষ্ঠিত হৈ তেওঁ প্ৰথমবাৰৰ বাবে আহোম ৰাজ্যৰ ৰাজনীতিত প্ৰৱেশ কৰিছিল। নিম্ন শ্ৰেণীৰ পদবীৰ পৰা যথাক্ৰমে তেওঁ ঘোঁৰা বৰুৱা, দুলীয়া বৰুৱা, শিমুলুগুৰীয়া ফুকন, দোলাকাষৰীয়া বৰুৱা ইত্যাদি বিভিন্ন উচ্চ পদত তেওঁ পদবী লাভ কৰিবলৈ সক্ষম হৈছিল। এইবোৰ পদত থাকোঁতে তেওঁ কৰ্তব্যত একাগ্ৰতা, দেশপ্ৰেম আৰু সাহসিকতাৰ পৰিচয় দিছিল। স্বৰ্গীয় জয়দেৱ সিংহৰ ৰাজত্বকালত অৰ্থাৎ 1662 খ্ৰীষ্টাব্দত মোগল সম্ৰাট ঔৰংজেবৰ সেনাবাহিনীয়ে মীৰ জুমুলাৰ নেতৃত্বত অসম আক্ৰমণ কৰি আহোম ৰাজ্যক কৰতলীয়া ৰাজ্য হিচাপে অন্তৰ্ভুক্ত কৰিছিল। বহুতো চেষ্টা কৰিও স্বৰ্গীয় জয়দেৱ সিং অসমৰ স্বাধীনতা ঘূৰাই আনিব অসফল হৈছিল আৰু 1663 খ্ৰীষ্টাব্দৰ জানুৱাৰী মাহত তেওঁ মীৰ জুমুলাৰ লগত আহোমক অপমান কৰা এক বিশেষ চুক্তি, যি ইতিহাসৰ পাতত খিলাজাৰী চুক্তি হিচাপে জনা যায়, সেই চুক্তিত বাধ্যতামূলকভাৱে স্বাক্ষৰিত কৰিবলগীয়া হৈছিল। স্বৰ্গদেউ জয়দেৱ সিংহৰ মৃত্যুৰ পিছত তেওঁৰ নাতি চক্ৰদেৱ সিংহই যেতিয়া সিংহাসনত বহে, তেতিয়া তেওঁ অতীতৰ গৌৰৱ উদ্ধাৰ কৰিবৰ বাবে প্ৰচেষ্টা হাতত লয় আৰু এইবাৰ তেওঁ বহুতো সতৰ্কতা আৰু কঠোৰ নিৰ্বাচন নীতি অৱলম্বন কৰি বহুতো পৰীক্ষা নিৰীক্ষাৰ পিছত লাচিত বৰফুকনক আহোমৰ প্ৰধান সেনাপতি হিচাপে নিৰ্বাচন কৰে। লাচিত বৰফুকনে সেনাপতি হিচাপে দায়িত্ব লৈয়ে দেশৰ সৈন্যসকলক সংগঠিত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছিল। 1667 চনত আগষ্ট মাহত লাচিত বৰফুকনৰ অধীনত আহোম সেনা গুৱাহাটী অভিমুখে যাত্ৰা কৰি বাঁহবাৰী, কাজলী, তাঁতিমৰা আদিত থকা কোঠাবোৰ দখল কৰি অৱশেষত গুৱাহাটীৰ ইটাখুলিত যি মোগলৰ অতি শক্তিশালী দুৰ্গ আছিল, সেই দুৰ্গ অধিকাৰ কৰি মোগলক খেদি পঠিয়াইছিল। আহোমসকলে গুৱাহাটী অধিকাৰ কৰাৰ বাৰ্তা যেতিয়া সম্ৰাট ঔৰংজেবে পায়, তেতিয়া তেওঁ উত্তৰ পূব ভাৰত পুনৰ প্ৰতিষ্ঠা কৰিবৰ বাবে অম্বৰৰ ৰজা ৰাম সিংহৰ লগত এটা বিৰাট সৈন্যবাহিনী অসমলৈ পঠিয়ায়। তেতিয়া ৰাম সিংহৰ লগত শিখ গুৰু টেগ বাহাদুৰো অসমলৈ আহিছিল। মোগলৰ বিশাল সৈন্যবাহিনী দেখিও লাচিত বৰফুকনে অলপো বিচলিত নহয় শত্ৰুৰ সৈতে পৰাক্ৰমেৰে কিদৰে যুদ্ধ কৰিব লাগে, সেইবাবে তেওঁ আহোম সৈন্যসকলক আহ্বান জনাইছিল। 1669 চনত আলবৈ ক্ষেত্ৰতে আহোম আৰু মোগলৰ মাজত সংঘটিত হৈছিল আলবৈ ৰণ। উল্লেখযোগ্য যে এই যুদ্ধত একেদিনাই আহোমৰ 10,000 সৈন্যই প্ৰাণৰ আহুতি দিছিল। এই জটিল ক্ষণত লাচিত বৰফুকনে ক্ষণিকৰ বাবে বিচলিত হ'লেও ভাগৰি পৰা নাছিল। লাচিত বৰফুকনৰ নেতৃত্ব বহন কৰা 1671 চনৰ শৰাইঘাটৰ যুদ্ধ হৈছে অসমৰ ইতিহাসত সোণালী আখৰেৰে লিখা এক যুগান্তকাৰী ঘটনা। এই শৰাইঘাটৰ ৰণত মোগলক জল স্থল বিভিন্ন ফালৰ পৰা লাচিত বৰফুকনে নেতৃত্ব দি থকাৰ সময়তে তেখেত
বিৰাটভাৱে অসুস্থ হৈ পৰিছিল। তেখেত অসুস্থ হৈ পৰাত আহোম সেনা একেবাৰে নিৰাশ হৈ পৰিল আৰু তেওঁলোকে যুদ্ধক্ষেত্ৰৰ পৰা পলাবলৈ আৰম্ভ কৰিলে। এই কথাবোৰ যেতিয়া লাচিতৰ কাণলৈ গ'ল, তেওঁ সেই অসুস্থ শৰীৰে ৰাজবৈদ্যৰ কথা আওকাণ কৰি যুদ্ধক্ষেত্ৰলৈ ওলাই আহিল আৰু তেওঁ পলাই যোৱা সৈনিকসকলক উদ্দেশ্য কৰি ক'লে যে তোমালোকে যদি পলাই যাব বিচাৰা তোমালোকে যোৱা, কিন্তু ৰজাকো এটা কথা ক'বা যে সিহঁতৰ সেনাপতি মৃত্যু নোহোৱালৈকে মোগলৰ সৈতে যুদ্ধ কৰিয়ে যাব। লাচিত বৰফুকনৰ এনে বিৰচিত ৰূপ দেখি আহোম সেনাৰ তেজশক্তি পুনৰ জাগ্ৰত হ'ল। এইদৰে বীৰত্ব আৰু সাহস প্ৰদৰ্শন কৰি আহোম সেনাই শৰাইঘাটৰ যুদ্ধত মোগল সেনাক পৰাস্ত কৰে আৰু আইমাতৃক মোগলৰ হাতলৈ যোৱাৰ পৰা ৰক্ষা কৰে। সেই মহান বীৰ আজিও আপোনাক আমি শ্ৰদ্ধাৰে সুৰিছোঁ। আপোনাৰ নিচিনা মহান বীৰ থকা হেতুকে আমি অসমবাসীৰ লগতে গোটেই ভাৰতবাসী আপোনাৰ বাবে আজি গৰ্বিত।